সম্পূৰ্ণাছ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি নবনীতাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। বেটীজনীৰ অন্নপ্ৰাশন, সেইবাবে ওলাইছোঁ। দেখাম বাৰু আপোনালোকক কিনো কৰে কিনো হয়, চাই যাব ভিডিঅ'টো। নিয়ম কৰিবৰ বাবে এনেকৈ ৰেডি কৰা হৈছে। এইখিনি তামোল পাণ, পইচা চইচা এনেকৈ কৰি, আৰু এইফালে মিঠাই, ফল মূল, এইফালে এটা কেকো আনিছে। এইদৰে ভাত ৰেডি কৰা হৈছে। এইফালে পনীৰ, দালি, আকৌ লোকেল কুকুৰা, এখন ভাতৰ থালি। মাকে ভাল পায় বানো কেক খাই। ইমানখিনিয়ে দেখালোঁ আজি। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, কণমানিজনী যাতে ভালে কুশলে ডাঙৰ হয়। আৰু যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।